আমি সকলোৱে কমকে লম কিন্তু স্যার এই দুইটা গুৰুত্বপূৰ্ণ বিষয় প্ৰায় 13 কোটি টকাৰ কেলেংকাৰী গুৱাহাটীৰ জিএমডিৰ সুপাৰ সাকাৰৰ নামত হল 1 কোটি 30 লাখ টকাৰ বস্তুখিনি কি জানি এখন গাড়ী 2.5 কোটি টকাত কিনা হৈছে আৰু তেনেকৈ 10খন কিনি ৰাইজৰ ধন হৰাত কৰা হৈছে দ্বিতীয়তে স্যার এজন ব্যক্তিক ঠিকা দিয়া হৈছে এটা জয়েন্ট ভেঞ্চাৰ ভূঞা এন কিবা বুলি হেতু স্যার জিতু বেসিছত ভূঞা কোম্পানীটো জলসিঞ্চন বিভাগত ৰেজিষ্টাৰ হল তেওঁলোকৰ স্যার পুলিশ ভেৰিফিকেশনটো ৰেজিষ্ট্ৰেচনৰ কাৰণে বিশ্বনাথ চাৰিআলি মানুহজনক স্যার নলবাৰী পুলিশে ৰেজিষ্ট্ৰেচন কৰি পেলাই অনৈতিকভাৱে কাম কৰিছে নিজৰ জুৰিডিকশ্যনৰ বাহিৰত তাৰ পিছত স্যার কোটি কোটি টকাৰ কাম কৰিছে আৰু হে কাম কৰাৰ কাৰণে স্যার জলসিঞ্চনৰ পানী ওলোৱা নাই নেকি এই গোটেই কথাখিনি খুব জৰুৰী আমি স্যার আলোচনা নকৰো আপুনি সদন কমিটি দি তদন্ত কৰাব পাৰে স্যার আমাৰ এটো দাবী স্যার যদি আপুনি এটা আশ্বাস দিয়ক সদন কমিটি কৰি দিম বুলি এইবিলাকৰ কাৰণে তেতিয়া আমি আৰু হেঁচা নিদিও আমাৰ বিষয়টো স্যার এটা বস্তু জানিব লাগে স্যার স্যার এটা বস্তু সদন কমিটি দি দিয়ক স্যার সদন কমিটি স্যার এটা বস্তু জানিব লাগে স্যার মই মানে বস্তুটো চাও অপজিশন এটা কথা কৈছে আৰু যে ব্ৰিটিছ পাৰ্লামেন্টটো আমি ফলো কৰো আমি ইন্ডিয়ানটো ফলো কৰিব লাগে এইবিলাক আইটেম নম্বৰ 2 হেৰি কৰিব লাগে স্যার অধ্যক্ষ মহোদয় শ্ৰী গোবিন্দ চন্দ্ৰ অধ্যক্ষ মহোদয় বসুমতাৰী স্যার রুলিংটো দিয়ক স্যার এটুত চাই এটা আপুনি সদন কমিটি দি দিয়ক নহলে আলোচনা দিয়ক স্যার 1 ঘন্টা কাৰণে মই বিষয়টো বিবেচনা কৰিম মই আজি স্যার আমাৰ সময় নাই স্যার আপুনি জানে মাত্ৰ 3 দিন আছে আজিয়ে দিয়ক স্যার বিবেচনা কৰিম ঠিক আছে গোবিন্দ বসুমতাৰী অধ্যক্ষ মহোদয় স্যার মই স্যার আমাৰ বিৰোধী দলপতি ডাঙৰীয়া যে সদন কমিটি বিচাৰিছে স্যার সদন কমিটি দিয়া বলে আজি স্যার আপুনি নিৰ্দেশ দিব লাগে অধ্যক্ষ মহোদয় স্যার সদন কমিটি দিবলৈ আপোনাৰ অনাৰেবল মিনিষ্টাৰে কিবা কৈ আছে নিৰ্দেশ আজি কমিটি ঘোষণা কৰি দিলে হৈ যাব স্যার সদন কমিটি ঘোষণা কৰি দিছে অনাৰেবল পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মিনিষ্টাৰে কৈ আছে প্লিজ সিট ডাউন তেওঁ কিবা কৈ আছে কি ৰিপ্লাই দিয়ে অধ্যক্ষ মহোদয় আজি যেটো বিষয় আমাৰ আজি সভা স্থগিত প্ৰস্তাৱত আনিছে সাউন্ডটো কি হৈ গল মাইকৰ সাউন্ড জলসিঞ্চনৰ ক্ষেত্ৰত যেটো আজি সভা স্থগিত প্ৰস্তাৱ আনিছে গতিকে এই বিষয়টো অধ্যক্ষ মহোদয় আমাৰ ৰুলছৰ ভিত্তিত বিষয়টো হলে ভাল হয় মানে অলৰেডি মই কলো বুজি পাইছো ৰুলছৰ ভিত্তিত হলে ভাল হয় আৰু সদন কমিটি কৰাৰ যুক্তি এই কাৰণে নাই যে গোটেই বিষয়টো তন্নকে আলোচনা কৰাৰ কাৰণে আমাৰ আছে মানে ব্যৱস্থা আছে অধ্যক্ষ মহোদয় মাত্ৰ 1 মিনিট মানে সদন আশ্বাস দি দিয়ক আজি হ'ব বুলি স্যার এই বিধানসভা সময়তে তেতিয়া হলে আমি নকৰো স্যার নহলে স্যার আমাক এতিয়া দিব লাগে অধ্যক্ষ মহোদয় কিয় যুক্তি নাই স্যার অধ্যক্ষ মহোদয় আমাৰ খেতিয়কৰ পইচাবিলাক সব ঠিকাদাৰক খুৱাই দিব অশোক সিংহাল ডাঙৰীয়াই তাৰপিছত সদন কমিটি কৰিব নোৱাৰিব এটো কেনেকৈ প্লিজ মন্ত্ৰী নাই সদন কমিটি হ'ব লাগিব স্যার প্লিজ এটো ওপৰত সদন কমিটি কৰক স্যার গোটেই ইৰিগেশ্যনৰ পইচা খাই শেষ অধ্যক্ষ মহোদয় এটা পানী যোগান নাই কতো সব অশোক সিংহাল ডিপাৰ্টমেণ্টে গোটেই পইচা খাই অনাৰেবল মেম্বাৰ আপুনি বহাই এটোৰ ওপৰত তদন্ত কমিটি আছে প্লিজ স্যার তদন্ত হোৱালৈকে মন্ত্ৰী ডাঙৰে অব্যাহতি লওক প্লিজ ইনকুৱাৰী হোৱালৈকে মন্ত্ৰী ডাঙৰ প্লিজ এই বিষয়ে অসমৰ পথাৰত এক টোপাল পানী নাই মই চাম ইমান অসমৰ পথাৰত এক টোপাল পানী নাই হ'ব কি কৰিব এই মন্ত্ৰীজনৰ বিৰুদ্ধে বহুত অভিযোগ এওঁৰ বিৰুদ্ধে বহুত অভিযোগ দুৰ্নীতিৰ বিৰুদ্ধে আজি আমাৰ ইম্পৰ্টেণ্ট ডিছকাশ্যন আছে আপোনালোকৰে চব আৰু লগতে আছে দুখন চবটো প্লিজ মোৰ পৰা প্ৰিণ্ট হ'ল এইবিলাক এইটো দেখুৱাব নালাগে মই কৈছো